হাই হেল্ল' নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ বহুত বহুত স্বাগতম। আজি আপোনালোকে মোৰ ভিডিঅ'টিত দেখিবলৈ পাব আমাৰ অসমীয়া সমাজৰ এক পৰম্পৰা, যিটো কোৱা হয় নাঙল ধোৱা পিঠা খোৱা এক পৰম্পৰা। এই পৰম্পৰাটো আমাৰ উজনি অসমৰ ফালে বিশেষকৈ দেখিবলৈ পোৱা যায়। এই নাঙল ধোৱা খোৱা এই পৰম্পৰাটো আমাৰ আগৰে পৰা চলি আহিছে, কিন্তু লাহে লাহে এই পৰম্পৰাটো আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে। কিন্তু গাঁৱৰ কিছুমান কৃষকসকলে এই পৰম্পৰাটো ধৰি ৰাখিছে। আশা কৰোঁ তেওঁলোকে এই পৰম্পৰাটো ধৰি ৰাখক আগলৈকেও। আৰু যিহেতু এই পৰম্পৰাটো কৃষকসকলে খেতি কৰোঁতে যি কষ্ট, যি তেওঁলোকৰ গা বিষ, এইটো পলাবৰ কাৰণে নাঙল ধোৱা পিঠা খোৱা এক পৰম্পৰাটো পালন কৰে। এইটো কৃষকসকলে নাঙল, যুঁৱলি, কোৰ, মৈ, জাপি আদি সকলোবোৰ ভালদৰে ধুই পখালি ভঁৰালত ৰাখি দিব, যাতে অহা বছৰ তেওঁলোকে আকৌ খেতি কৰিব পাৰে। আৰু সেইটো কাৰণে তেওঁলোকে এই নাঙল ধোৱা পৰম্পৰাটো পালন কৰে। আৰু এই নাঙল ধোৱা পিঠা খোৱা এক পৰম্পৰাটো আজি আপোনালোকে মোৰ ভিডিঅ'টোত দেখিবলৈ পাব। কেনেকৈ পালন কৰা হয়, কি কৰে, কেনেকৈ বনায়, সকলোখিনি দেখুৱাম, চাই থাক। আৰু মই আজি আপোনালোকক দেখুৱাম নাঙল ধোৱা পিঠা কেনেকৈনো বনোৱা হয়, চাওঁ আহকচোন। আৰু এয়া কলপাতবিলাক কাটি লৈছে এনেকৈ নাঙল ধোৱা পিঠা বান্ধিবৰ কাৰণে। এয়া বজাৰ পৰা যদি ফটা চোলা এটা আনি দিয়ে তেতিয়া আৰু নাঙল ধোৱা পিঠা বনাবৰ কাৰণে ইয়াত বৰা চাউলৰ পিঠা লোৱা হৈছে। তাৰ পৰা কলপাতৰ ওপৰত এনেকৈ চাওক ধুনীয়াকৈ দি দিব। বান্ধাৰ পাছত গৰম পানী ওপৰত কৰি ৰাখিছে, তাত দি দিব উতলিবৰ কাৰণে। এয়া চাব পাৰে। এয়া আমাৰ মামীয়ে ইমান ধুনীয়াকৈ বনাই আছে, চাওকচোন। আৰু এয়া পানী গৰম কৰি ৰাখিছে নাঙল ধোৱা পিঠাখিনি ইয়াত দিবৰ কাৰণে। এতিয়া এইখিনি ইয়াত ঢালি দিছে উতলিবৰ কাৰণে। নাঙল ধোৱা পিঠা নাঙল ধোৱা পিঠা ধান খেতি শেষ কৰি কঁকাল বিষ খাবৰ কাৰণে মানুহে খায়। আমাৰ অসমৰ মানুহে খায়। আমাৰ অসমীয়া এক পৰম্পৰা। আৰু এয়া আধা আধা সিজিবলৈ লৈছে। আৰু আমাৰ নাঙল ধোৱা পিঠা বনাই হৈ যোৱাৰ পিছত ৰাখি দিছে ভালকৈ ঠাণ্ডা হ'বৰ কাৰণে। যেতিয়া ঠাণ্ডা হ'ব তেতিয়া সকলোৱে মিলি এই নাঙল ধোৱা পিঠাটো খোৱা হ'ব। আৰু এই নাঙল ধোৱা পিঠাখিনি ঠাণ্ডা হ'বৰ কাৰণে এখন চালনীৰ ওপৰত ৰাখি দিয়া হৈছে। এয়া চাব পাৰে আপোনালোকে। আৰু এতিয়া এনেকৈ খোলা হৈছে খাবৰ কাৰণে, লগত গুড়, গাখীৰ চব লৈ লোৱা হৈছে। আৰু এয়া আমাৰ ফাইনেল এয়া পিঠা, নাঙল ধোৱা পিঠা।
আৰু আজি আমি এনেকৈ সকলোৱে মিলি নাঙল ধোৱা পিঠা খালোঁ। বহুত ভাল লাগিলে যিহেতু গোটেই ঘৰৰ মানুহখিনিক লগ পোৱা গ'ল। মোবাইলত কৰিব আৰু এয়া আমাৰ আজি আছিলে নাঙল ধোৱা, যোনটো আমি সকলোৱে খালোঁৱেই। আৰু এতিয়া আমি সকলোৱে ভাত খাম মিলি জুলি। তাৰ কাৰণে এয়া বনোৱা হৈছে মাছৰ তৰকাৰী এয়া, আৰু ইয়াত আছে আমাৰ দাইল, কোমোৰা, আৰু ইয়াত আছে আমাৰ ভাত। আৰু আমি আজি সকলোৱে মিলি এসাঁজ ভাত খালোঁ। ভাল লাগিলে। আজিলৈ ভিডিঅ'টো ইমানতে আছিল। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।